Good morning students. মই মিস পূৰ্বী আশা কৰো তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো আন এটা নতুন লেসন। আশা কৰো তোমালোকেও মোৰ লগত সমানে সহযোগিতা আগবঢ়াই নিবা। তো আজিৰ লেসনটোৰ নাম হৈছে ৰকাৰ যোগ 2। তেন্তে আহা এতিয়া আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ। যেহেতু মই আগৰ লেসনটোত ৰকাৰ বিষয়ে বিশদভাৱে আলোচনা কৰি গৈছো, তথাপিও মই আকৌ এবাৰ তোমালোকক ৰকাৰ চিনটো কোড বহে কেনেকৈ বহে সেইখিনি বিষয় জনাম। কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত ৰ বৰ্ণটোৰ যোগ হলে তাৰ আকৃতি সলনি হৈ যায় আৰু সেই ৰটোৰ ঠাইত ৰকাৰ চিনডাল ব্যৱহাৰ হয়। অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ তলত ৰকাৰ চিনডাল ব্যৱহাৰ হয়। বৰ্ণটোৰ লগত ৰকাৰ চিনডাল ব্যৱহাৰ হোৱাৰ লগে লগে তাৰ আকৃতি প্ৰকৃতি আৰু সেই বৰ্ণটোৰ উচ্চাৰণো বেলেগ হৈ যায়। তেন্তে আহা এতিয়া আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ। দৰিদ্ৰ ঘৃণা নকৰিবা। অৰ্থাৎ যিখিনি দুখীয়া মানুহ আমাৰ সমাজত বাস কৰিছে তেওঁলোকক কেতিয়াও বেয়া দৃষ্টিৰে বা ঘৃণ চকুৰে চাব নালাগে। আমি পাৰিলে তেওঁলোকক সহায়হে কৰিব লাগে। সমুদ্ৰ মানে সাগৰ। প্ৰবাল সমুদ্ৰত থকা এবিধ প্ৰাণী। সমুদ্ৰ মানে হৈছে সাগৰ আৰু প্ৰবাল হৈছে এবিধ প্ৰাণী আৰু সেই প্ৰাণীটো সাগৰতে বাস কৰে। আনৰ প্ৰতি অভদ্ৰ আচৰণ কৰা ভাল নহয়। এতিয়া হ'ল মানুহ যিয়ে নহওক আমি সদায় মানুহৰ আগত ভদ্ৰ আচৰণ কৰিব লাগে। মানুহক কেতিয়াও বেয়া ব্যৱহাৰ, বেয়া মাত, বেয়া কথা ক'ব নালাগে। নম্ৰ আৰু ভদ্ৰ আচৰণে মানুহক প্ৰশংসাৰ পাত্ৰ কৰে। অৰ্থাৎ যিবোৰ মানুহৰ ব্যৱহাৰ ভাল, তেওঁলোকৰ আচৰণ ভাল, মৰমীয়াল, সেই মানুহখিনিক সকলোৱে ভাল পায় বা তেওঁলোকৰ স্থান সমাজত সদায় আগত থাকে। শুভ্ৰ মানে বগা। বয়সীয়াল লোকক সৰুৱে প্ৰণাম কৰিব লাগে। প্ৰণাম হৈছে সেৱা কৰা। অৰ্থাৎ শুভ্ৰ মানে হৈছে বগা, যেনে বগলী, গাখীৰ, এইবোৰ শুভ্ৰ মানে বগা। তাৰপিছত আহিলে বয়সীয়াল, যিখিনি মানুহ আমাতকৈ ডাঙৰ বা যেনে ধৰা আমাৰ মা দেউতা, খুৰা খুৰী, মামা মামী বা ককা আইতা, তেওঁলোক হৈছে বয়সীয়াল আৰু সেই মানুহখিনিক আমি সেৱা কৰিব লাগে। দেশ ভ্ৰমণ কৰিলে নানা কথা শিকিব পাৰি। অৰ্থাৎ আমি এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া ফুৰিবলৈ যাওঁ তেতিয়া আমি সেই ঠাইখনৰ বিষয়ে নানানটা কথা জানিব পাৰোঁ, শিকিব পাৰোঁ, এটা নতুন পৰিৱেশৰ লগত খাপ খাব পাৰোঁ। এতিয়া ফৰ এক্সাম্পল দিছোঁ মই, দেশটোতো বাদ দিয়া, আমি যদি এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ যাওঁ বা এঠাইৰ পৰা যদি আন এঠাইলৈ ফুৰিব যাওঁ, তেতিয়া সেই ঠাইখিনি আমি পৰিৱেশ কি, তাৰ জলবায়ু কেনেকুৱা, তাৰ মানুহখিনি কেনেকুৱা বা সেই ঠাইখিনি সংস্কৃতি কেনেকুৱা, কালচাৰটো কি, আমি সেই বিষয়ে জানিব পাৰোঁ। বাঘ সিংহ হিংস্ৰ পশু। অৰ্থাৎ হিংস্ৰ মানে হৈছে হিংসাত্মক, অৰ্থাৎ ভায়োলেণ্ট। বাঘ আৰু সিংহ হৈছে হিংসাত্মক প্ৰাণী। গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ দেৱালয় আছে। দেৱালয় মানে হৈছে মন্দিৰ আৰু চিত্ৰাচল হৈছে গুৱাহাটীত থকা এবিধ পাহাৰ, যেনেকৈ নীলাচল পাহাৰ, চিত্ৰাচল পাহাৰ। তাতে কি আছিল, যেনেকৈ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ আছে আৰু চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৰ্থাৎ দেৱালয় আছে। এয়ে আছিলে আজিৰ লেসনটো। আৰু ইয়াত যদি তোমালোকে কিবা বুজি পোৱা নাই বা কিবা যদি বুজি পোৱাত অসুবিধা হৈছে তেন্তে মোক কণ্টেক্ট কৰিবা। মই যিমানখিনি পাৰোঁ তোমালোকক সহায় কৰি যাম। আৰু এটা কথা, ভিডিঅ'টো তোমালোকে চোৱাৰ লগতে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, তেতিয়া তেওঁলোকৰো সুবিধা হ'ব। এতিয়া আহোঁ কুৱেশ্যনকেইটাৰ মাজলৈ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে সমুদ্ৰ মানে কি? অলৰেডি আমি পঢ়িলোৱে, সমুদ্ৰ মানে হৈছে সাগৰ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰবাল ক'ত থাকে? প্ৰবাল সাগৰত থাকে। শুভ্ৰ মানে কি? শুভ্ৰ মানে হৈছে বগা। নেক্সট কুৱেশ্যনটো হৈছে বাঘ সিংহ কেনেকুৱা পশু? ইয়াৰ আনচাৰটো হ'ব বাঘ সিংহ হিংস্ৰ পশু। এয়ে আছিল আজিৰ লেসনটো। যিহেতু বাকী কুৱেশ্যন আনচাৰখিনি আৰু এইখিনি কুৱেশ্যন আনচাৰ মই যিটো আমাৰ স্কুল এপছ আছে তাতে মই দিছোঁ, তোমালোকে চাই পেলাই লিখিবা তাৰ পৰা। আৰু আকৌ এবাৰ কৈছোঁ, যদি কিবা বুজি পোৱা নাই তেন্তে মোক কণ্টেক্ট কৰিবা, মই যিমানখিনি পাৰোঁ তোমালোকক বুজাই দিম। ইয়াৰ শেষত এটা ৰিকুৱেষ্ট, মোৰ ভিডিঅ'টো চোৱাৰ পিছত চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে কাষত যিটো বেল আইকন থাকে সেইটো প্ৰেছ কৰিবা। প্ৰেছ কৰাৰ লগে লগে তাত 3টা অপশ্যন থাকে, তাৰে ওপৰৰ অল অপশ্যনটো টিপি দিবা আৰু তেতিয়া মোৰ আহিবলগীয়া যিকোনো ভিডিঅ' তোমালোকে লগতে পাবা। তেন্তে আজিলৈ আহোঁ, বাই বাই। ঘৰতে থাকা, ভালে থাকা, লগতে পঢ়া শুনা কৰি থাকিবা। দেন চিলড্ৰেনছ, বাই বাই।